Give me one kiss. নতুন বছৰ বুলি 2 জানুৱাৰীত ঘৰৰ পৰা ওলালোঁ ৰাতিপুৱা 6টা বজাত আৰু পিকনিক খাবলৈ আহিলোঁ আমি তেঘেৰীয়া সোণাপুৰ জাগিৰোড পাৰ হৈ আৰু তেঘেৰীয়াত পিকনিক খোৱাৰ পিছত ভাবিলোঁ এখন ধুনীয়া ৰিজৰ্ট আছে সোণাপুৰত এখনেই নহয় সোণাপুৰখনে হৈছে ৰিজৰ্ট আৰু বহুত ধুনীয়া প্লেচ এখন আৰু তাতে এখন ৰিজৰ্ট এটা স্প্ৰিং ভেলী ৰিজৰ্ট আৰু সেই ৰিজৰ্টখনত আমি ভাবিলোঁ এনজয় কৰি যাওঁ হেভি এনজয় হ'ব ৰাতিটো এনজয় হ'ব আৰু বিভিন্ন গানত নাচ গান হ'ব ওকে আমি সোমাই আহিলোঁ ৰিজৰ্টখনত 100 টকা টিকেট কাটি সোমাই আহিলোঁ আৰু এতিয়া ৰিজৰ্টখনৰ ভিতৰত গোটেই লাইটিঙে ভৰপূৰ জেগাখিনি চাওক সন্মুখত দেখিছে ষ্টেজৰ টাইপত তাৰ ওপৰত DJ মিউজিক দি থকা হৈছে বিভিন্ন ইংলিছ গান ডেছপাচিটো পৰ্যন্ত বহুত হিট ইংলিছ গানৰ মিউজিক দি থকা হৈছে আৰু তলত চবেই ডেন্স কৰি আছে আৰু চাৰিওফালে গোটেই লাইটিঙে কি ধুনীয়া পৰিৱেশ দি দিছে আৰু চাই জেগাখিনি বহুত মজা লাগিছে একদম মানে মই কৈছোঁ আৰু একেবাৰে হাই লেভেল আৰু আমাৰ মানে বহুত ওপৰৰ মানুহ যায় এইবিলাক জেগাত বহুত ভাল লাগিছে চাই বহুত ভাল লাগিছে চাই যাওক আপোনালোকেও এয়া সন্মুখত চাওক না কি ধুনীয়াকৈ গাহৰি পুৰি আছে আৰু বেলেগ মাংস পুৰি আছে দেখি ভাল লাগিছে আৰু বুফে ছিষ্টেমত যিকোনো ফাষ্টফুড আপোনালোকে খাব পাৰিব আৰু ইয়ালৈ আহিলে স্প্ৰিং ভেলী ৰিজৰ্ট আৰু সন্মুখত ৰেষ্টুৰেণ্টখন চাওক কি ধুনীয়া লাইটিং কৰি আছে লাইটটো লাইটেই ফুলখিনি চাওক আৰু ৰেষ্টুৰেণ্টখনৰ ওপৰলৈ এবাৰ গৈছোঁ চাওক ধুনীয়া লাগে কি ধুনীয়া লাগে ৰেষ্টুৰেণ্টখনৰ ভিতৰতো মানে ইয়াত যিখিনি গান বজি আছে সেইবোৰ গান যদি মই ইউটিউবৰ ভিডিঅ'ত দি দিওঁ ন অফক'ৰ্ছ কপিৰাইট লাগি যাব আৰু কপিৰাইট লাগি যোৱাৰ লগে লগে মোৰ ইউটিউব কেৰিয়াৰ বৰবাদ সেইটো কাৰণে মই এইখিনি গান নিদিওঁ কিন্তু হেভি গান বজাই আছে ইংলিছ বেষ্ট গান বজাই আছে আৰু ওপৰৰ পৰা তলৰখিনি চাওক কি ধুনীয়া কিবা এটা ভাল লাগিছে বহুত মানে মজা লাগিছে ওপৰত মজা DJ গান দি আছে ডেন্স মিউজিক দি আছে আৰু তলত অল্প ডেন্স চলি আছে বিশেষকৈ কাপলছবিলাকক বেছি এনজয় কৰি আছে হাত ধৰা ধৰি ৱাও কি এনজয় আমিনো কি কৰিম মুখ খজুৱাই আগবাঢ়ি গৈ আছোঁ ঠাইখিনিলৈকে দেখুৱাই দিওঁ আৰু মোবাইলটো এঢলীয়া কৰি পেলাই বেকা কৰি পেলাই এই চাই থাকক আৰু জেগাখিনি আৰু উল্টা পুল্টা DJ গান বুজাবতো নোৱাৰোঁ ন চাই থাকক এনেকৈ আৰু ৰেষ্টুৰেণ্টখন মানে বেছি ভাল লাগিছে কিন্তু কি হ'ব 500 টকাৰ তলত একোৱেই নাই যি সৰু সুৰা বস্তু কেইটামানে আছে নেকি 500 ওপৰত মানে 1000-1200 টকা লৈ আহিলে কামত দিয়ে আৰু ওচৰতে এইটো বহুত ধুনীয়া পুখুৰী আৰু পুখুৰীটো চাৰিওফালে লাইট চাওক আৰু নাৱত উঠি পুখুৰীটো ঘূৰিবও পাৰে আৰু বহুত ধুনীয়া লাগে পুখুৰীটো ভাল লাগিছে বিশেষকৈ মানে ইমান ধুনীয়া আৰু DSLR এটা লৈ আহিব লাগিছিল DSLR ৰাতি হ'লেও ফটো ভাল হ'লহেঁতেন এতিয়া মোবাইলত ফটো ভাল নহয় একো নাই দাদা মানে দিনত আহিব লাগিব আৰু বিশেষকৈ মই টেনশ্যনত পৰি আছোঁ মানে এটা কথা চিন্তা কৰি আছোঁ এই ৰিজৰ্টখনৰ মালিকজনৰ নাম কি আৰু তেওঁ কিমান কোটি টকা সম্পত্তিৰ অধিকাৰী মানে মই আজি যে আহিছোঁ আজি আহোঁতেই কমেও কিমান মানুহ সোমাইছে মানে আজি মোৰ সন্মুখতে কমেও 10,000-20,000 টকা পাইছে টিকেট কটাৰ নামত 100 টকা টিকেট কাটি আকৌ ভিতৰত আকৌ নাৱত উঠিলেও টিকেট দিব লাগে 50 টকীয়া টিকেট গতিকে মানে ৱাও কিমান টকা সম্পত্তিৰ গৰাকী হ'ব লাগিব এনেকুৱা এজন ব্ৰেইনটো মানিছোঁ কিন্তু দেই হাই লেভেল ৰিজৰ্টৰ ফ্ৰণ্টত সৰু সুৰা গাড়ী নায়েই চব মাৰ্চিডিজ 2খন দেখিছোঁ অডি 3খনমান দেখিছোঁ তাৰপিছত স্কৰ্পিঅ' আৰু কিবা কিবি গাড়ী একদম কিয়া বহুত ভাল দামী কোম্পানীৰ গাড়ী দেখিছোঁ কমটি ধনী মানুহ আছে না আমাৰ অসমখনত মই এদিন ধনী হ'ব লাগিব কিবা এটা কৰি কি হয় এতিয়া মিহি কৰি আইডিয়া এটা দিব ধনী হোৱা টিপছ এটা লাগে মোক স্প্ৰিং ভেলী দিচাঙৰ নিচিনা দিচাঙখনত স্প্ৰিং ভেলী সোণাপুৰ স্প্ৰিং ভেলী নেচা ক'ত নেচা এইটো কৃত্ৰিম কিন্তু মজা মানুহখিনি কোনফালে দি উঠিলে সাকুখনো আছিল কিমান
চাৰিওফালে জিলিক জালাক লাইট, মাজত এইখন পুখুৰী টাইপৰ, তাত নাও আছে, নাৱত উঠিবলৈ লাগে 50 টকা। সন্মুখত আছে এখন সাঁকোৰ ওপৰত ফটো উঠিম বুলি ভাবিলেও ফটো উঠিব পাৰি ধুনীয়াকৈ। DSLR লৈ আহিব লাগিব। দিনত হ'লে মজা হ'ব মোবাইলতে, ৰাতি হ'লে DSLR লাগিব। মানে চাৰিওফালে জিলিক জালাক লাইট, কি ধুনীয়া পৰিৱেশ আৰু পানী পৰি আছে, কি ধুনীয়া লাগিছে চাই, ৱাও। ভেলী ৰিজৰ্ট ভিতৰত পুৰা এনজয় চলি আছে। বালাগানত পুৰা হেভি ডেন্স চলি আছে আৰু আমি ওলাই আহিলোঁ। মানে দেৰি হৈছে, 8টা বাজি গ'ল, এতিয়া ঘৰলৈ যাব লাগে। গতিকে আৰু ভিতৰত থাকিব নোৱাৰি। ডেন্স মাৰা মানুহে ডেন্স মাৰি আছে, এনজয় কৰি আছে হেভি কাপলছবিলাকে, আৰু আমি ওলাই আহিলোঁ। আৰু আপোনালোকৰ এতিয়া হেভি এনজয় হৈছে, কিন্তু গানবিলাক শুনাব নোৱাৰিলোঁ কাৰণ কপিৰাইট লগা ভয়। গতিকে এতিয়া যাওঁগৈ। হেভি এনজয় হৈছে আজি। ৰিজৰ্টখন বেষ্ট লাগিছে, স্প্ৰিং ভেলী ৰিজৰ্ট সোণাপুৰ, একদম ওপৰৰ মাল।